চাওক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ইমানেই চিন্তা কৰিব পাৰে, বেলেগ আৰু চিন্তা কৰিব নোৱাৰে। তেখেতে স্পীড ব্ৰেকাৰলৈকে যে চিন্তা কৰিছে সেইটোৱে যথেষ্ট, তাতকৈ বেছি চিন্তা কৰিব নোৱাৰে। আৰু 17 বছৰ যিজনে চিফ আছিলে যোৱা 5টা বছৰ এছেম্বলিত অহা নাই, এদিনো অহা নাই এছেম্বলিত। আপুনি কালি ইলেকশ্যন খেলিলে আপুনি কি এছেম্বলিত নাযাব নেকি? MLA হ'লে MP হ'লে আপুনি পাৰ্লিয়ামেণ্টত নাযাব নেকি? 5টা বছৰ তেখেতে বুঢ়া আঙুলি দেখালে এই ছিষ্টেমটোত। গতিকে তেনেকুৱা কি ৰিপ্ৰেজেণ্টেটিভ হ'ব পাৰে যে তেখেতে ইলেকশ্যন জিকি পেলাই শপত গ্ৰহণ কৰিবলৈকেও এছেম্বলিলৈ নাহিল। চ' ডেমক্ৰেচিক বুঢ়া আঙুলি দেখাইছে হাগ্ৰামা মহিলাৰী যোৱা 5টা বছৰত। গতিকে হাগ্ৰামা মহিলাৰী নিচিনা নেতাৰ কাৰণে না জাতি ছেফ, না সমাজ ছেফ, না গণতন্ত্ৰটো ছেফ, কোনো ছেফ নহয়। অকল ঠাঠা মুস্কৰা কৰিব পাৰে, দাদাগিৰি কৰিব পাৰে, বিভিন্ন কথা কৰিব পাৰে। কি কাম কৰিলে 17 বছৰত? একোটো কাম নকৰিলে। যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ সেইখিনিতো আৰু কেন্দ্ৰীয় চৰকাৰৰ পইচা আনি পেলাই দৰকাৰ আছিলে এইখিনি, এনেও মানে বেলেগ হ'লে ইঞ্জিনিয়াৰেও বনাই থ'লে হয়। যোৱা বছৰৰ পৰা যিখিনি আমাৰ বিভিন্ন আন্তঃগাঁথনি নিৰ্মাণ হৈছে আৰু যিখিনি আন্তঃগাঁথনি নিৰ্মাণ হ'ব লগা আছে, চেংচন হৈ আছে, সেইবিলাকৰ আধাৰশিলা স্থাপন কৰা হৈছে আৰু যিটো কমপ্লিট হৈছে এইটো মুকলি কৰা হৈছে। আজি ওদালগুৰিত প্ৰায় 17টা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আধাৰশিলা আৰু মুকলি কৰা হৈছে। ওদালগুৰিবাসী ৰাইজৰ কাৰণে আমাৰ চৰকাৰখনে যিখিনি ৰাস্তা দলং আমি বনালোঁ যোৱা 5টা বছৰত, যিখিনি এনেকুৱা সুজিত নাৰ্জাৰী অডিটৰিয়াম, ওদালগুৰিত বিবাহ ভৱন, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবিলাক নিৰ্মাণ কৰিলোঁ, যিবিলাক অতি আৱশ্যক। আগৰ সময়ত 40টা সমষ্টিত মিটিং কৰিবলৈ জেগা নাছিলে। আমি প্ৰথম এটা ডাঙৰ কাম কৰিলোঁ, বড়োলেণ্ড আন্দোলনৰ প্ৰথম শ্বহীদ সুজিত নাৰ্জাৰী দেৱৰ নামত 40টা সমষ্টিত প্ৰায় 52টা আমি অডিটৰিয়াম নিৰ্মাণ কৰিলোঁ, য'ত 600 পৰা 700 মানুহ বহি আৰামছে মিটিং কৰিব পাৰে ৰ'দে বৰষুণে। নহ'লে শিক্ষা অনুষ্ঠানত, ধৰ্মীয় অনুষ্ঠানতো ৰাজনীতি মিটিংবিলাক হৈ আছিলে। আৰু এইটো দেখি পেলাই মই সিদ্ধান্ত লৈছিলোঁ যে এইটো কৰিব লাগিব। তেনেকুৱাকৈ 2000 বিভিন্ন মন্দিৰ, আমাৰ থানচালিবিলাকত 2 লাখ টকা দিয়া হ'ল আলাৰী চেৰাং বিথাংখীৰ দ্বাৰা। প্ৰায় 1800 আমাৰ স্কুলবিলাক ঠিক কৰা হ'ল, 1600 কিলোমিটাৰ ৰাস্তা দলং নিৰ্মাণ কৰা হ'ল। তেনেকুৱা কৰি পেলাই অগণন কাম কৰা হৈছে এই 4-4টা বছৰত। আৰু যিখিনি ৰাইজে আশা কৰিছিলে ইয়াতকৈ বহুত বেছি আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছে। ঘণ্টা, কিছুমান ঘণ্টাৰ পিছত লাহে লাহে আৰু প্ৰাৰ্থী হৈ যাব। আৰু চাওক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ইমানেই চিন্তা কৰিব পাৰে, বেলেগ আৰু চিন্তা কৰিব নোৱাৰে। তেখেতে স্পীড ব্ৰেকাৰলৈকে যে চিন্তা কৰিছে সেইটোৱে যথেষ্ট, তাতকৈ বেছি চিন্তা কৰিব নোৱাৰে। আৰু 17 বছৰ যিজনে চিফ আছিলে যোৱা 5টা বছৰ এছেম্বলিত অহা নাই, এদিনো অহা নাই এছেম্বলিত। আপুনি কালি ইলেকশ্যন খেলিলে আপুনি কি এছেম্বলিত নাযাব নেকি? MLA হ'লে MP হ'লে আপুনি পাৰ্লিয়ামেণ্টত নাযাব নেকি? 5টা বছৰ তেখেতে বুঢ়া আঙুলি দেখালে এই ছিষ্টেমটোত। গতিকে তেনেকুৱা কি ৰিপ্ৰেজেণ্টেটিভ হ'ব পাৰে যে তেখেতে ইলেকশ্যন জিকি পেলাই শপত গ্ৰহণ কৰিবলৈকেও এছেম্বলিলৈ নাহিল। চ' ডেমক্ৰেচিক বুঢ়া আঙুলি দেখাইছে হাগ্ৰামা মহিলাৰী যোৱা 5টা বছৰত। গতিকে হাগ্ৰামা মহিলাৰী নিচিনা নেতাৰ কাৰণে না জাতি ছেফ, না সমাজ ছেফ, না গণতন্ত্ৰটো ছেফ, কোনো ছেফ নহয়। অকল ঠাঠা মুস্কৰা কৰিব পাৰে, দাদাগিৰি কৰিব পাৰে, বিভিন্ন কথা কৰিব পাৰে। কি কাম কৰিলে 17 বছৰত? একোটো কাম নকৰিলে। যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ সেইখিনিতো আৰু কেন্দ্ৰীয় চৰকাৰৰ পইচা আনি পেলাই দৰকাৰ আছিলে এইখিনি, এনেও মানে বেলেগ হ'লে ইঞ্জিনিয়াৰেও বনাই থ'লে হয়। নতুনকৈ কি কাম কৰিছে? আজি যে আমি শ ল'ৰা ছোৱালীক IAS IPS ডক্টৰ ইঞ্জিনিয়াৰ হোৱাৰ কাৰণে কোচিং দিছে, শিক্ষকবিলাকক যে আমি বিভিন্ন ট্ৰেইনিং কৰাইছোঁ, সেল্ফ হেল্প গ্ৰুপৰ পৰা আদি কৰি আমাৰ যিসকল দিব্যাংগ ভাই বেহেন যিখিনি আছে কেঞ্চাৰ বেমাৰীলৈকে চবকো চাবলৈ চেষ্টা কৰিছোঁ। এইবিলাক আঁচনি আগতে নাছিলে। 2000 যে মন্দিৰত আমি 2 লাখ কৰি টকা দিলোঁ থানচালিত, এইবিলাক আগতে নাছিলে, আপোনালোকে সুধি চাব। গতিকে হাগ্ৰামা মহিলাৰী এইখিনিয়ে তেখেতৰ চিন্তা, ইয়াতকৈ বিকি চিন্তা একো নাই। প্ৰথমতে জিৰ'টো কামাই লওক, তাৰপিছত আগৰ ফালে আপুনি যিমান লগাই দিয়ক। জিৰ'ৰ আগত যদি আপুনি 5 লগাই দিয়ে 50 হৈ যাব, জিৰ'ৰ আগত যদি 4 লগাই দিয়ে 40 হ'ব। গতিকে তেখেতে আচল বস্তুটো আমাক দি দিছে, বাকীখিনি আমি নিজে লগাই ল'ম। প্ৰথম ইলেকশ্যনৰ পৰা হিচাপ কৰক, 40টাত তেখেতে 6জনমান 5জনমান আনকণ্টেষ্ট জিকাই দিছিলে স্বাক্ষৰকাৰী বুলি চুক্তিৰ। তাৰ ছেকেণ্ড ইলেকশ্যনত তেখেতৰ কমি আহিছে, থাৰ্ড ইলেকশ্যনত কমি আহিছে, ফ'ৰ্থ ইলেকশ্যনত তেখেতৰ 17টালৈকে আহিল। চৰকাৰ ভাল কাম কৰিছে যদিতো বাঢ়ি যাব লাগিছিলে, কমি আহি আছে। তো এইবাৰ তেখেতৰ আৰু 10 মাইনাছ হ'ব, 7 থাকিব বা তাৰ তলতো থাকিব পাৰে। তেখেতৰ চিন্তাই ইমান, ইয়াতকৈ আৰু বেলেগ কথা ভাবিব নোৱাৰে। আজি বিশ্বখন ইমান আগুৱাই গ'ল, সমাজখন ইমান আগুৱাই গ'ল, এই কথাবিলাক চিন্তা কৰিব নোৱাৰে।
এই কথাবিলাক 50-10 বছৰ তেখেতে 20 বছৰ সিটোৱে কৈ আছে এটা কথাকে ৰিপিট কৰি কৈ আছে আপোনালোকে সোধকচোন তেখেতক স্কুল কেইখন বনাইছিল আপোনাৰ টাইমত সোধকচোন ৰাস্তা কেইটা বনাইছিল সোধক তেখেতক কোনোবা দিনা সোধকচোন আপোনালোকে কি ৰিপ্লাই দিয়ে চাওক খেতি পথাৰত কেইবাৰ গৈছিলে কেইখন বিদ্যালয় 17 বছৰত কেইখন বিদ্যালয়ত গৈছিল তেখেতে সোধকচোন